ইমান ক'লো কাম কাকে ৰং পান লগাবি মিঠাতেল দি লগালে হ'ব পায় নে আছে কেনেকৈ ওলাম এতিয়া মই বাহিৰত গোটেই স্কিনটো বেয়া কৰি দিলে এ ভাই মোক কৈছোঁ নাই তোক লৈ বুলি একদম মানে এজনীক ক'লোঁ অকণমান সেই মজুল আৰু নেমু অকণমান চেপি আনচোন বোলো ঘঁহিম গোটেই নাই অনা দেখিছ এইখন মোক লৈ এতিয়া মই কেনেকৈ যাওঁ বা বাহিৰলৈ আনিব কৈছোঁ অনা নাই যাতে একদম বেলেগ মানুহ দেই তই দাঁতকেইটা চেলাই চেলাই অকলে কি লগালি বাৰু ৰং তই কি ৰং লগালে ক'ব নোৱাৰ দেই ক'ব হৈ সেনেকেনো খলি খেলে নাপায় বগা বগৰীকে কলি এই ক'ত গ'লা হ এই মাছ কেইটামান লৈ আহিছিলোঁ হ দুপৰীয়া ভাতকেইটাৰ কাৰণে একদম পাতত দি বনাবচোন বহুত দিন নাই খোৱা মাছ আৰু হেৰি কৰিবি মই তাকে ক'ব লৈছিলোঁ খৰিকা দি পেলাই মাছ একদম খোৱাই নাই হৌ বাহিৰখন নেদেখাই হ'লো আজিকালি ঘৰৰ পৰা দোকানৰ পৰা ঘৰ জীৱনটো চেচ বিৰাট খং উঠে কৈছোঁ নহয় ক'ৰবালৈ ঘৰ চাই গুচি যামহে লাগিছে একদম কৈছোঁ নহয় মোক একেবাৰে পোৱালিতকৈ বেয়া অৱস্থা কৰিছে অ' ইমান কেঁচাই থাকে সেইকাৰণে গুচি গ'ল পোৱালীয়ে দোকানী কাণত বহি কিবা লাভ হ'লেও এটা কথা আছিলে 1 টকা মানে কৈছোঁ নহয় থাক মাৰিব নেকি ইমান চকু দি থাকে মই বোলো একদম বোলো দোকানত বহিছোঁ 2 টকা ফাক মাৰিম বোলো পিংকিক ইটো কিবা কিবি দিবকে হ'ব মনত পৰি গৈছে মোক এতিয়া বহুত দিন কথা পাতিবলৈ পোৱা নাই নহয় মই একদম তাহাঁতৰ ঘৰৰ ফালে চাইকেলখন মাৰি যাব পৰা নাই এইকেইদিন দোকানৰ পৰা একদম কৈছোঁ নহয় এতিয়া মোৰ চিন্তাই হৈছে মোক পাহৰি পেলাই আকৌ বেলেগৰ লগত হেৰি নকৰিলে হৈছে আকৌ একদম ব্ৰেকআপ দি দিয়ে বুলি ভয় হ'ল এইটো আকৌ মন মাৰি বহি আছে ফেকু পুতেক ঐ কি হ'লা তোৰ নামাতিব আপুনি গম পাইছে নাই আপোনাৰ কাৰণে আজি মোৰ এইটো গতি মই আকৌ কি কৰিলো কি হ'ল আকৌ তোৰ কি হ'ল নাজানে দোকান চোকান এৰি থৈ পেলাই গুচি গৈ পেলাই সেই কিবা মহা দোকানত সোমালেগৈ গৈ ইমান আপুনি বেয়া মানুহ এতিয়া সেই দেউতাই মুখে দোকানত বহাই ৰাতিপুৱা গধূলি যি একদম চিঞৰ বাখৰ গালি সপনি মুঠতে কৈছে নহয় মোৰ জীৱনটো কিমান নৰক বনাই দিছে বুঢ়াটোৱে সেইটো কথা এতিয়া গম পালি তোৰ বাপে দোকান কেলে এৰিলো মইহে জানো বুঢ়াটোৱে ইমান কৈছো নহয় কচকচাই থাকে একদম হাগিবলৈ মতিবলৈ শান্তি নিদিয়া দৰমহাকেইটা একদম ভালকে নিদিয়ে তোৰ বাপৰে তই নেৰি কি কৰিম পিছে বেয়া নলগা নহয় কথাটো মই গম পাইছো তোক যে দোকানত থৈছে এতিয়া স্কুল যাব লাগে কলেজ যাব লাগে এইটো সময়ত আৰু দোকানত বহাব লাগে নিব ল'ৰাটোক স্কুলৰ পৰীক্ষা শেষ হ'ল নহয় এতিয়া আৰু চাৰ হৈ গৈছে মুঠতে একদমেই ওলাব নিদিয়া হৈছে মোক কি যে কৰিম মই কেনেকৈ যে আঁতৰো ক'ব নোৱাৰো দেই এটা কাম কৰিব পাৰা বুদ্ধি এটা দিছো খেলি মেলি কৰিবি বস্তুবোৰ দিওঁতে মেলিতে এই খঙৰে খেলাই দিব তেতিয়া সেইটো কৰি চাইছিলোঁ মই নোৱাৰিলোঁ নহয় একদম কৈছোঁ নহয় মানুহৰ আগতে কান্দলীয়া চাহ সোধাই দিছে আকৌ বোলে বস্তুবোৰ শিকিলে বোলে কেনেকৈ পাৰিবি বোলে সেনেকুৱা কথা নেকি তেনেহ'লেতো আৰু উপায় নাই আৰু কি কৰিবি আৰু স্কুল খোলালৈকে আৰু কৰি থাক আৰু স্কুল খুলিলে বাহানা মাৰি দিবি ক স্কুল আছে বুলি হোমৱৰ্ক আছে বুলি নে কি ক তাকেহে ভাবিছোঁ কেতিয়াকৈ ৰিজাল্টটো দিয়ে জানো ফেইল কৰোঁ বুলিও ভয় লাগিছে নহয় আকৌ পৰীক্ষাটো বৰ এটা ভাল হোৱা নাই ফেইল কৰিব লাগিলে স্কুলৰ নাম কটাই দিব দোকানতে বহাব একো বুদ্ধি পোৱা নাই মই কি কৰিম তেনেহ'লে একো উপায় নাই তোক আৰু কোনো বচাব নোৱাৰে আৰু তই আৰু নিগনে মৰিলি হেৰি নহয় পিছা তোৰ গাৰ্লফ্ৰেণ্ডজনী খবৰ কেনেকুৱা আকৌ কি যে কথা কয় আপুনি নাই বহুত দিন লগে নাপায় নহয় দোকানত থকা পৰা ভালকৈ লগ কৰিব যাব নাপায় মই সেই ভাবি আছিলোঁ আপোনাৰ চাইকেলখন আছে যদি দিয়ক নাই নোৱাৰো দেই মোক চাইকেল লাগিব এতিয়া মোৰ হেৰিলৈ যাব আছে মাল চাপ্লাই কৰিব আছে নহয়
একদম তোৰ মহাই সেই মাংস চাপ্লাই কৰে নহয় ঘৰে ঘৰে এতিয়া ঘৰে ঘৰে গৈ দিবগৈ লাগিব মই সেইখন কৰি থাকিব লাগিলে আৰু তাতে তোৰ বাপে গম পাব লাগিলে মোৰ চাইকেল আৰু মোৰ একদম কৈছো নহয় মইয়া শেষ কৰিব বিচাৰি ফুৰিছে তোৰ বাপে মোক একদম মই কেনেকৈ পলাই পেলাই ফুৰিছোঁ মইহে গম পাওঁ এই দিয়ক না গম নেপায় মই একদম হাউতকৈ যাম হাউতকৈ আহি যাম কৈছো নহয় এক চক্কৰ লগাই আহোঁ আজি একদম এসপ্তাহ হৈ গ'ল দেখাই নাই দোকানৰ পৰা চু কৰি যে সেই তেতেলী পেকেট দুটা লৈ আহিছোঁ তাইক দিমগৈ ইচ কেনেকৈ চু কৰিছে বাৰু গম পাব লাগিলে খাব গ'ল যে তোৰ বাপে চাইকেলখন ইয়াত নাই তোৰ মহা দোকানৰ ওচৰতে থৈ আহিছোঁ মই বোলো এনেই অকণমান পাৰি খোজকাঢ়ি আহোঁ কাষ্টমাৰ নাই বোলো তাৰপিছতে সেই দেখা পাই তোক দেখিছ নাই জুলুকাতে মাৰি মুগীটো চাগে বহি আছোঁ মই বোলো এইটো কি হ'লে পালে আকৌ বোলো আৰু তই হেৰি দোকান যোৱা নাই যে যা গম পাইছ না খাব গ'ল যে তোক হে ছাৰ আজি একদম বাঘ মুখৰ আগত আলোচনা বিলোচনা কৰি আছে মই তাত গ্ৰেব বাই ভাত খাবলৈ যাওঁ বোলে ঘৰলৈ ভাত খাবলৈ যাওঁ সি জহানি নিয়ে ইয়াত 1 ঘণ্টা ধৰি বহি আছে গৈছে নে দোকান লুটাই গৈছো দেতা গৈছো ময়ো গৈছোঁ মোৰ দেৰি হৈছে তাই ক'ত যাৱ তাই ৰাখ কথা নাই বাৰ্তা নাই ঘৰত গ'লে তাক নাপাওঁ ফোন কৰিলে তাক নাপাওঁ আজি কথাই দি তই দোকান যা আৰু সেই তেতেলী দুটা পেকেট মই পোৱা নাই একদম হিচাপ লাগিব এতিয়া মোক মই কোৱা নাছিলোঁ জানো ইয়াৰ পাছত চকু বনি বেলেগ চকু এইটো একদম কচোন এতিয়া তাই দোকান এয়া আগত খবৰ দিবলৈ খবৰ নাই বছৰ ধৰি যুগ ধৰি মোৰ দোকানতে থাকিলি মোৰ দোকানত থাকিয়ে ঘৰ বনালি কেঁচাকে হ'লেও চালি দি ঘৰ বনালিতো তাৰপিছত নি এতিয়া ই লাট মাৰি থৈ সি গৈ একেবাৰে মোৰ জোঁৱাই দোকান পালেগে সেইভাগে কথা নকবা গম পাইছ নাই য'তে মোৰ প্ৰফিট হ'ব তাতে যাম ন গোটেই জীৱন আৰু মই আৰু সেনেকৈ কৰিব নোৱাৰা নহয় আপোনাক দেখোন কৈছিলে মোক পইচা 2 টকামান বঢ়াই দিয়ক বোলো এই ঘৰ সংসাৰ পাতিছোঁ এতিয়া তোমাৰ দিগদাৰ আছে মোৰ আপুনিহে একেবাৰে মোক একেবাৰে গেঙে কথা কৈছিলে বেলেগ চাৰ মুখ ইয়া দেই কৰ চাওঁ তাই ইমান পুলুক পালাকে তোক কিমান ইনকম কৰাই খুৱাই চাওঁ মই এই থকা সেই মাছৰ মূৰটো ঠেং দুটা পেটু কি বুলি কয় নাইকিডালৰ কাৰণেহে মোৰ দোকান এৰিলি তই মোৰ বিজনেছ ফ্লপ মাৰিলে কিন্তু আকৌ মই কাকো সোধাই নিম আকৌ সেইবোৰ আপোনালোকৰ ঘৰুৱা কথা আপোনালোকে জানে মই মুঠতে য'ত মোক পইচা বেছিকৈ দিছে মই তাতে কাম কৰিম আকৌ মোৰতো ঘৰ সংসাৰখন চলাবলৈ আছে এটা পুলুক পালাকক ক'লো বোলো হেৰি একেলগতে বিজনেছ এটা কৰোঁ ব'ল কাম খাই নিদিলে সি একেবাৰে তাৰপৰি আকৌ মোৰ দোকানত কাম কৰা মানুহেহে সৰকালেহি ৰচোন বাপেকে ময়ো মাংস বিজনেছ কৰিম ভাবি আছোঁ এখেতে তাৰমানে মানে বুদ্ধি ভাঙি আছে ক'বগৈ লাগিব আজি মালিকক সি লাহে একেবাৰে চেণ্ডেল উলিয়াইছে আকৌ কি উলিয়াইছে তাৰপিছতে মিঠাতেলৰ বটল তাৰপিছতে চেনি পেকেট তাৰপিছতে নি সেনেকৈ কৰি এটা বস্তু উলিয়াই মোৰ দোকানৰ সকলোবোৰ বস্তু সি তাত উলিয়াবগৈ মই গম পাই আছোঁ নহয় বুদ্ধিবোৰ চাই আছোঁ মই তাক মোৰ ঘৰতে থাকিলে মিলিলে খালে বোলে এতিয়া একেবাৰে মোৰ বুকুতে গৰুকেইটা গুচি গ'ল আপুনিহে আকৌ ঘৰৰ পৰা খেদি হাৰি চুকটোত ঘৰটো বনাই দিছিলে নিজে কিবা এটা কওঁ বুলি কৈছিলে ভালহে পাব লাগে আকৌ এতিয়া কৰিছে মেলিছে খাইছে হ'ব দেই আপোনালোকৰ মুখ চপতি মাৰি নাথাকো পাই মই যাওঁ পাই মালিকে বিচাৰিছে মোৰ হেৰি অৰ্ডাৰ দিব লাগে ঘৰে ডেলিভাৰী কৰিব আছে দেখিছে ৰাইজসকল দেখিছে মোৰ লগত কেনেকুৱা কৰিছে মই কি বেয়াটো কৈছোঁ নেকি মইতো বেয়াটো কৈছোঁ নেকি তেনেকৈ কৰি পেলাই মোৰ বিজনেছ তাহাঁতি ফ্লপ কৰি চাইছোঁ ফেকুৰ দোকানী কম নহয়